নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে ভাল খবৰ আৰু কিছুমানৰ বাবে বেয়া খবৰো আছে। হয়, আপুনি থাম্বনেইলটো চাই গমেই পালে যে আমি কি ক'ব বিচাৰিছোঁ। হয়, আপোনালোকৰ বহু অপেক্ষাৰ অন্ত পৰিব, কাৰণ মহিলাৰ আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে যিসকল মহিলাই আবেদন কৰিছিল তেওঁলোকে অতি সোনকালে গোটৰ 10,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। তো প্ৰথমতে আমি চাই লওঁ যে আপোনাৰ গোটৰ মহিলাসকলৰ নাম কিদৰে আপুনি চেক কৰিব। এইখন পেজলৈ আপুনি কিদৰে আহিব, মই তলত লিংকটো দি দিম। সেই লিংকত ক্লিক কৰি আপুনি এইখন পেজলৈ আহিব পাৰিব। প্ৰথমত আপুনি চাই লওক যে আপুনি কিদৰে আপোনাৰ গোটৰ সদস্যৰ নাম চেক কৰিব পাৰিব। আপুনি ফাইনেন্সিয়েল ইয়াৰত যাব, আপোনাৰ যিটো 23-24 আছে সেইখন আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্টত গৈ আপোনাৰ ডিষ্ট্ৰিক্টটো কি হয় সেইখন আপুনি বাছি ল'ব। তাৰপিছত আপোনাৰ ব্লকটো কি হয় ব্লকটো আপুনি বাছি ল'ব। তাৰপিছত গ্ৰাম পঞ্চায়তটো কি হয় পঞ্চায়তটো আপুনি তাৰ পৰা সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ভিলেজ মানে গাঁওখন আপোনাৰ কি হয় এখন বাছি ল'ব, আৰু সেল্ফ হেল্প গ্ৰুপ যিটো আছে আপোনাৰ গোটৰ নামটো তাৰ পৰা আপুনি সিলেক্ট কৰি ল'ব, সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপুনি চাব পাৰিব যে তলত আপোনাৰ গোটৰ কোন কেইজন মহিলা তাত অন্তৰ্ভুক্ত হৈ আছে সম্পূৰ্ণখিনি তাত চাব পাৰিব। তো এইদৰে আপুনি গোটৰ মহিলাখিনিৰ নাম তাত আছে নে নাই আপুনি চাই ল'ব। কিন্তু আজিৰ টপিকটো হ'ল যে কোন কেইজন ৰিজেক্ট হৈছে আৰু কি কাৰণে ৰিজেক্ট হৈছে সেইখিনি আমি আলোচনা কৰিম। তো প্ৰথমতে আমি চাই লওঁ যে ৰিজেক্ট লিষ্টখন, আৰু ৰিজেক্ট লিষ্টখন চোৱাৰ আগতে এটা SMS মই দেখাই ল'ব বিচাৰিছোঁ, যি SMS মাধ্যমত আপোনালোকক জনোৱা দিয়া হৈছে যে আপুনি ৰিজেক্ট হোৱাৰ পিছত আপুনি কি কৰিব লাগিব। তো আমি চাই লওঁ আপোনাৰ এই প্ৰথমতে এই মেছেজটো। প্ৰত্যেকৰে গোটত গোটত এই ধৰণে মেছেজ আহিছে। মেছেজটোত লিখা আছে যিসকলৰ ল'ৰা ছোৱালী 3টাকৈ অধিক আছে সিহঁতে 10,000 টকা নাপাব, আৰু যিসকলৰ 3টা ল'ৰা ছোৱালী আছে তেখেতে তলত দিয়া লিষ্টটো ভালদৰে চাই ল'ব, আৰু যাৰ নাম লিষ্টত আছে মানে ৰিজেক্ট লিষ্টখনত আছে তেনেহ'লে অহাকালি ব্লক অফিচত এখন এপ্লিকেশ্যন আৰু ৰেচন কাৰ্ড লৈ যাব, কালি লাষ্ট ডেট। ধন্যবাদ। এই ধৰণে প্ৰথমে জনোৱাই দিয়া হৈছিল। তো আমি এতিয়া চাই লওঁ যে ৰিজেক্ট লিষ্টখন, আৰু ৰিজেক্ট লিষ্টখন আপুনি আপোনাৰ CRCৰ ওচৰত পাই যাব। আপুনি যোগাযোগ কৰি সেইখন তাৰ পৰা আপুনি লৈ ল'ব। এইদৰে চাব পাৰিব ৰিজেক্ট লিষ্টখন। আপুনি চাই আছে যে ওপৰত লিখা আছে যে ৰিজেক্টেড লিষ্ট। মই এই লিষ্টখন অলপ জুম কৰি দেখুৱাই ল'ব বিচাৰিছোঁ। তাত আপুনি দেখিব পাৰিব যে ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ব্লক, তাৰপিছত পঞ্চায়ত, ভিলেজ, SHG কোড, SHG নেম মানে গোটৰ নাম কোড সহ, তাৰপিছত কোন কেইজন মহিলা ৰিজেক্ট হৈছে সেই কেইজনৰ নাম, আৰু তাৰপিছত আপোনাৰ মহিলা কেইজনৰ কোড নম্বৰ, তাৰপিছত আপোনাৰ কি কাৰণে ৰিজেক্ট হৈছে আপুনি ৰিজনটো লিখা আছে, তাৰপৰা ৰিমাৰ্কছ লিখা আছে। আপুনি লিষ্টখন ভালদৰে চাই ল'ব যে তাত আপোনাৰ নামটো আছে নেকি। যদি আছে তেনেহ'লে আপুনি ব্লক অফিচত যাব, এখন ফৰ্ম আছে, এই ফৰ্মখন ফিলআপ কৰি আপুনি জমা দি আহিব। আৰু যিকেইজনৰ নাম ৰিজেক্ট লিষ্টত নাই তেওঁলোকৰ বাবে অত্যন্ত ভাল খবৰ, কাৰণ আপোনালোকে ইতিমধ্যে জানে যে ফেব্ৰুৱাৰী মাহত পঞ্চায়ত ইলেকশ্যন আছে। তো পঞ্চায়ত ইলেকশ্যনৰ আগতেই আপোনালোকে এই গোটৰ 10,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কিছুমানৰ বাবে বেয়া খবৰ যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে কৈছিল বৰ্তমান এটা পৰিয়ালত এজন মহিলাৰ 3টা সন্তান থাকিলে যে আপুনি চৰকাৰী কোনো সুবিধা লাভ নকৰে, তাৰ বাবে 3টা সন্তান থকা সকলৰ বাবে এখন ৰিজেক্ট লিষ্ট উলিয়াই দিছে। তো আপুনি সেই ৰিজেক্ট লিষ্টখন ভালদৰে চাই ল'ব। আৰু ৰিজেক্ট লিষ্টত যদি আপোনাৰ নাম ওলায় তো আপুনি অতি সোনকালে ব্লক অফিচত যোগাযোগ কৰিব আৰু এই ফৰ্মখন জমা দি আহিব। তো এয়াই আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ সম্পূৰ্ণকৈ বুজি পাইছে, আৰু এই ধৰণৰ খবৰখিনি লাভ কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি পায়। লগ পাম পৰৱৰ্তী বিশেষ আপডেটখিনি লৈ। এতিয়ালৈ ভাল থাকক, সুস্থ থাকক। ধন্যবাদ।